নমস্কাৰ প্ৰিয় দৰ্শক, স্বৰ্ণকান্থী লতা মংগেশকাৰ এই শীৰ্ষক কিতাপখন মই পাঠ কৰি আছোঁ আৰু আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আজিৰ খণ্ডটি। আজিৰ খণ্ডৰ শীৰ্ষক স্বৰ্ণীল দশক তিনিটা। 40ৰ দশকৰ শেষৰ বৰ্ষটোৱে লতাজীৰ দুহাতত তুলি দিয়া আশাতীত সফলতাই কণ্ঠশিল্পীগৰাকীৰ শৈল্পিক যাত্ৰাৰ সকলো প্ৰাচীৰ যেন নিমিষতে আঁতৰ কৰি পেলায়। 50ৰ দশকৰ আৰম্ভণিৰে পৰাই অধিকাংশ সংগীত পৰিচালকৰ পচন্দৰ মহিলা কণ্ঠশিল্পীৰ প্ৰথম স্থান লতাজীৰ দখললৈ আহে। এই স্থান 70ৰ দশকলৈ লতাজীৰ দখলত থাকে। সেয়ে লতাজীৰ বৰ্ণাঢ্য সংগীত কেৰিয়াৰত 50, 60 আৰু 70 দশক এই তিনিটা দশকৰ সুকীয়া ব্যাখ্যাৰ নিশ্চয়কৈ প্ৰয়োজন আছে। মই প্ৰথমে আহোঁ 50ৰ দশকলৈ। 50ৰ দশক লতাজীৰ সংগীত জীৱনৰ দুৰন্ত উত্থান আৰু প্ৰতিষ্ঠাৰ দশক। 1948 চনত মজবুৰত কণ্ঠদানৰ সোণালী সুযোগ আৰু 1949 চনৰ মেহেল দুলাৰী বৰসাত বৰী বেহেন আৰু আন্দাজৰ আশাতীত সাফল্যই 50ৰ দশকটোত মহিলা কণ্ঠশিল্পীৰ সাম্ৰাজ্যখনত লতাজীক একচ্ছত্ৰী সম্ৰাজ্ঞীৰ সিংহাসনত উপবিষ্ট কৰোৱাত মুখ্য ভূমিকা পালন কৰে। প্ৰিয় দৰ্শক, এইখিনিতে মোৰ মহল ছবিখনৰ এটি গীত গুণগুণাই দিবৰ মন গৈছে। আয়েগা 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 আনে वाला আয়েগা আয়েগা। হয়, এই বিখ্যাত গীতটো আপোনালোকৰ মানস পটত সদা সজীৱ নহয় জানো? এতিয়া মই কিতাপখনৰ পৰৱৰ্তী অংশলৈ আহিছোঁ। এই চলচ্চিত্ৰকেইখনৰ গীতসমূহত উদ্ভাসিত হোৱা লতাজীৰ কণ্ঠৰ অতি বিশেষ বৈশিষ্ট্যসমূহে 50ৰ দশকত প্ৰায়খিনি সংগীত পৰিচালকক বাৰুকৈয়ে আকৃষ্ট কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ ভিতৰত নাম ল'ব পাৰি অনিল বিশ্বাস, নৌশাদ, শ্যাম সুন্দৰ, এছ.ডি. বৰ্মন, খেমচান্দ প্ৰকাশ, চি ৰামচন্দ্ৰ, হেমন্ত কুমাৰ, বসন্ত দেশাই, সজ্জাদ হুছেইন, শংকৰ জয়কিষাণ, সলিল চৌধুৰী, এছ.এন. ত্ৰিপাঠী, দত্তাৰাম চিত্ৰগুপ্ত, মদন মোহন কল্যাণজী আনন্দজী, হংসৰাজ বেহেল, ৰবি, ৰাম গাংগুলী, উষ্ণলাল ভগতৰাম, এছ. মহিন্দৰ আদিৰ। 50ৰ দশকৰ প্ৰখ্যাত সংগীত পৰিচালক অনিল বিশ্বাসৰ সংগীত পৰিচালনাত লতাজীয়ে কেইবাখনো চিনেমাৰ গীতত কণ্ঠদান কৰে। তাৰ ভিতৰত বেকসুৰ, আৰজু, তাৰানা, আৰাম, ৰাহি, ফৰেব, নাজ, মান, জলতি নিচানী, ফৰাৰ, হীৰ, পৰদেশী আদি কথাছবিৰ গীতে শ্ৰোতাক বাৰুকৈয়ে আকৃষ্ট কৰে। নৌশাদৰ সৈতে লতাজীৰ সংগীত যাত্ৰা ভাৰতীয় সংগীত জগতৰ এক বৰ্ণিল অধ্যায়। নৌশাদ চাহাবৰ সংগীত পৰিচালনাত লতাজীয়ে প্ৰথমবাৰৰ বাবে কণ্ঠদান কৰিছিল ইয়ে চৌৰি কিজ্জাত বৰী বেৱফা গীতটিত। এই গীতটি লতাই প্ৰখ্যাত গায়ক জি.এম. দুৰাণীৰ সৈতে গাইছিল। দ্বৈতকণ্ঠৰ এই গীতটিৰে নৌশাদ চাহাবৰ সৈতে যুটিবন্ধা লতাই 50ৰ দশকত এই বৰেণ্য সংগীত পৰিচালকগৰাকীৰ সংগীত পৰিচালনাত ভাৰত উপমহাদেশৰ শ্ৰোতাক উপহাৰ দিছে বহু কালজয়ী গীত। পঞ্চাছৰ দশকৰ আৰম্ভণি বৰ্ষ অৰ্থাৎ 1950 চনত মুক্তিলাভ কৰা বাবুল চলচ্চিত্ৰৰ লতাৰ কণ্ঠৰ গীতে শ্ৰোতাৰ পৰা বিশেষ সমাদৰ লাভ কৰে। সংগীত পৰিচালকগৰাকীৰ 1951 চনত মুক্তিলাভ কৰা দিদাৰ চলচ্চিত্ৰৰ গীতো শ্ৰোতাই পচন্দ কৰে। 1952 চন নৌশাদ চাহাবৰ সংগীত কেৰিয়াৰৰ এক স্বৰ্ণবৰ্ষ। এই বৰ্ষটোত মুক্তিলাভ কৰিছিল ৱেজু বাব্ৰা চলচ্চিত্ৰখনে। নৌশাদৰ সংগীত পৰিচালনাৰ এই চলচ্চিত্ৰখনৰ গীত ভাৰতীয় সংগীত ইতিহাসত ক্লাছিক সৃষ্টিৰূপে পৰিগণিত হয়। 50ৰ দশকত নৌশাদৰ সংগীত পৰিচালনাত ভালেমান কথাছবিৰ লতাজীৰ কণ্ঠৰ গীতে শ্ৰোতাৰ অন্তৰ জয় কৰে। তাৰ ভিতৰত বিশেষভাৱে নাম ল'ব পাৰি সবাব, অমৰ, উড়ান খটোলা, ৱাৰাদ্ৰী, মাদাৰ ইণ্ডিয়া, দিৱানা, অমৰ, সোহনী মহিৱাল আদি। প্ৰিয় দৰ্শক, এইখিনিতে মই মাদাৰ ইণ্ডিয়া ছবিখনৰ এটি গীত গুণগুণাই দিছোঁ। दुनिया में हमारे है तो जीना ही
जीवन है अगर जहर तो पीना ही पड़ेगा। হয়, লতাজীৰ কণ্ঠৰে সংবেদী গীতটিয়ে আজিও শ্ৰোতাৰ মন মগজু দখল কৰি আছে। প্ৰিয় দৰ্শক, আহোঁ পৰৱৰ্তী অংশলৈ। 50ৰ নামজ্বলা সংগীত পৰিচালক শ্যাম সুন্দৰৰ সংগীত পৰিচালনাতো লতাজীয়ে কেইটিমান গীতত কণ্ঠদান কৰে। তাৰ ভিতৰত উল্লেখযোগ্য 1953 চনত মুক্তিলাভ কৰা আলিফ লৈলা চলচ্চিত্ৰৰ গীত। প্ৰিয় দৰ্শক, আজিৰ খণ্ডটো ইমানতে সামৰিবলৈ লৈছোঁ। পৰৱৰ্তী খণ্ড এটিলৈ পুনৰ আপোনালোকৰ সন্মুখত উপস্থিত হ'মহি। চাই থাকিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি মোৰ উৎসাহ বৃদ্ধি কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ।